জনজাতি হোৱাৰ বাবে দুধনৈ কাণ্ড গাপ দিয়া হ'ল নেকি, গুৰুত্ব দিয়া নহ'ল নেকি, চৰকাৰৰ তৎপৰতা ক'তবা নহয় ক'তবা গাফিলতি কৰা হ'ল নেকি, এই প্ৰশ্ন আমাৰ জাগিছে। ইয়াৰ কাৰণে এই সৰু সৰু আন্দোলনৰ পৰা বৃহৎ আন্দোলন হ'ব। আমি বৈষম্যমূলক আচৰণ বুলি আমি ভাবিবলৈ বাধ্য হৈছোঁ। আজি আৰু অহাকালি 28-29 কোকৰাঝাৰ এই সদৰ থলত আমি পুনৰবাৰ ধৰ্ণাত বহিছোঁ। দুধনৈ কাণ্ডত উচিত ন্যায় বিচাৰ আমাক লাগিবই, ফাষ্ট ট্ৰেক কোৰ্ট আমাক লাগিবই, আৰু যি ভুক্তভোগী পৰিয়াল ভিক্টিম ফেমিলিক সাহায্য কম্পেনচেশ্যন দিবই লাগিব। আৰু আমি এইটোৱে ধাৰণা কৰিছোঁ, ধন আলি যিগৰাকীয়ে ৰাস মেলাত কিশোৰী এগৰাকীক ধৰ্ষণ কৰিছিল, বেইলত আহিল 3 মাহ পিছত, ইয়াৰ পিছত গণধৰ্ষণ দলবদ্ধ ধৰ্ষণত লিপ্ত হ'ল বৈশাগু চাবলৈ যোৱা এই 2গৰাকী কিশোৰীৰ ওপৰত। ইয়াৰ পিছত আকৌ সি হত্যাকাণ্ডত লিপ্ত হ'ল। তিনিটা ঘটনা কৰা সেই যি মহা এটা যি ঘটনা, ইয়াৰ ওপৰত চৰকাৰৰ যি তৎপৰতা হ'ব লাগিছিল। কোকৰাঝাৰৰ মাটিৰ বিবাদ হৈছে, মন্ত্ৰী আহিছে, মাজবাটত 2জন মন্ত্ৰী গৈছে, আৰু ঢেকীয়াজুলি কাণ্ডত মন্ত্ৰী গৈছে, যোৱাকালি ঠেলামাৰাত আকৌ এটা কাণ্ড হৈছে, ৰেপ নিচিনা এটা কাণ্ড। আমি ধিক্কাৰ জনাইছোঁ সকলো কাণ্ডক, কিন্তু চৰকাৰে দুধনৈ কাণ্ডক লৈ পেলাই কোনো তৎপৰ হোৱা আমি দেখিবলৈ নাপালোঁ। মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ হস্তক্ষেপ আমি বিচাৰিছিলোঁ, কিন্তু এতিয়ালৈকে এই ক্ষেত্ৰত তেখেতসকলৰ চৰকাৰৰ কোনো পদক্ষেপ, কোনো এটা ষ্ট্ৰং ৰেছপন্স আমি দেখিবলৈ নাপালোঁ। ইয়াৰ কাৰণে আমি পুনৰ ধৰ্ণাত বহিছোঁ। তো ইয়াৰ কাৰণে কোনো কাৰণত বৈষম্যমূলক আচৰণ, জনজাতি হোৱাৰ বাবে দুধনৈ কাণ্ড গাপ দিয়া হ'ল নেকি, গুৰুত্ব দিয়া নহ'ল নেকি, চৰকাৰৰ তৎপৰতা ক'তবা নহয় ক'তবা গাফিলতি কৰা হ'ল নেকি, এই প্ৰশ্ন আমাৰ জাগিছে। ইয়াৰ কাৰণে এই সৰু সৰু আন্দোলনৰ পৰা বৃহৎ আন্দোলন হ'ব। যেতিয়ালৈকে ন্যায় নাপায়, ভিক্টিম পৰিয়ালে উচিত জাষ্টিছ নাপায়, আৰু এই জাষ্টিছ নোপোৱালৈকে এপছু আৰু বড়ো ৰাইজৰ বিভিন্ন জাতীয় দল সংগঠনৰ আন্দোলন চলি থাকিব, বৃহৎ আন্দোলন হ'ব, গণ আন্দোলন হ'ব। এই কথা আজি আমি পুনৰবাৰ দোহাৰিছোঁ, আৰু সময় থাকোঁতে চৰকাৰে উচিত বিবেচনা কৰি পেলাই ন্যায় প্ৰদান কৰাৰ কাৰণে কাম কৰিবলৈ আমি দাবী জনাইছোঁ। এই মঞ্চৰ পৰা ধৰ্ষণ হোৱাৰ পিছত পুলিচ প্ৰশাসন সজাগ হয়, ধৰ্ষণ হোৱাৰ পিছত চৰকাৰ মন্ত্ৰী সজাগ হয়। ধৰ্ষণ হোৱাৰ আগতে কোন চক্ৰ, কোন কালপিতবিলাকে কি কাণ্ড কৰি আছে, জেলত যাই পেলাই তেওঁ বেলত আহি আকৌ ধৰ্ষণ কৰিব, মাৰ্ডাৰ কৰিব, ইয়াৰ পিছত আকৌ জেলত যাব, তাৰপিছত আকৌ ধৰ্ষণ কৰিব। এইটো অসমৰ কি কাণ্ড চলি আছে, সেই কথাটোলৈ আমাৰ সন্দেহ হৈছে। তো ইয়াৰ কাৰণে আইন ষ্ট্ৰং হ'ব লাগে, আইনে নিজৰ হাতত লৈ পেলাই আইনীভাৱে চৰম শাস্তি বিহিব লাগে। সেই কথাটো আজি আমি পুনৰ দোহাৰিছোঁ, আৰু কোনো এনেকুৱা চক্ৰৰ দ্বাৰা, বিশেষ এটা চক্ৰৰ দ্বাৰা এনেকুৱা এটা চক্ৰক নিষেধ কৰাৰ কাৰণে সকলো ধৰণৰ পলিচি লৈ পেলাই চৰকাৰে আগবাঢ়িব লাগে, এইটোৱে আমাৰ দাবী।